কি খবৰ তোৰ মাস্ক ক'ত? মাস্ক লগোৱা নাই কিয় লগোৱা নাই? কিমান কৰোনা চলি আছে যে গৰম লাগে মোৰ লগোৱালে কিয় গৰম? এনে গৰম লাগে এইটো মাস্ক লগালে ভাল নালাগে এইটো মাস্ক নলগাও। তোৰ মাস্ক নলগাকৈ তোৰ গাঁৱৰ মানুহ মৰিব কি হ'ল? চাই মোৰ ঘৰৰ মানুহ মৰক, চাই মোৰ ফেমিলি মৰক, চাই মোৰ গাঁৱৰ মানুহ। তোৰ কি হ'ল? তই আমাৰ গাঁৱত থাক নাথাকো। তোৰ কি হ'ল? আমাৰ গাঁৱত থাক তোৰ কি হ'ল? মৰিবি একদিন মৰিবি। ফাল্টু কথা ক'ব আহিছে, মই মাস্ক লগাও নলগাও হিৰ কি? সেইদিনাখন সেইটো কাৰণে 500 টকা ফাইন দি আছে পুলিচৰ হাতত আৰু আজি মোক ক'ব আহিছে ফাল্টু। কি বদমাছ মানুহ হয় কিতাবে। মোৰ কি হিৰ কি হ'ল? মোৰ ডিউটি হক নহয় ফাল্টু কথা ক'ব আহে। কি বে ভাল কথা কৈছে হ'লেও এনেকুৱা কৈছে। মাস্ক লগাব লাগে, কৰোনা চলি আছে নাজানে ফাল্টু মানুহ। আনি যে কিবা কিবি কৈ আছে কৰোনাৰ বিষয়ে, সি গুৱাহাটী গৈ কৰোনাৰ বিষয়ে কিবা কিবি শিকি আহিছে কৈছে। সি ডাইলগটো নুশুনিবিচোন, বহুত বেছিকে কৰে বে। সি গুৱাহাটী গৈছে কিয় জানো? কিয়? সি পেইণ্টিং কাম শিকিব গৈছিলে। সি ৰং মিস্ত্ৰী হয় আৰু গুৱাহাটীৰ পৰা বোলে সি কিবা কিবি কৰোনাৰ বিষয়ে শিকি আছে। এইটো বহুত ফাল্টু হয়। মোৰ লগত কৈছে সেইদিনাখন মোৰ লগত লাগিছিলে, লাগিছিলে। মই মাস্ক লগোৱা নাই মোক কিবা কিবি কৈ থাকে। মই মাস্ক লগাও নলগাও এইটো হিৰ কি আহি আৰু যায়। সি কৈ আছে সি শিকি আহিছে গুৱাহাটীৰ পৰা কৰোনাৰ বিষয়ে পঢ়ি আহিছে। এনে কৈছে বে, সি একো নাজানে ফাল্টু বকি থাকে সি। কেনেকা কৈছে আৰু এতিয়া গোটেই গাঁৱৰ মানুহ এনেকুৱাই কৈ আছে সি বোলে বহুত শিকি আছে, এইটো শিকি আছে। কিন্তু মই জানো সেই কথা, সি পেইণ্টিঙৰ কাম শিকিব গৈছিলে গুৱাহাটী, গম পাও নে নাই? এতিয়া মই শুনিছো সি আৰু বহুত ফাল্টু। এই কথা একো নুশুনিবি, বহুত ফাল্টু হয় বে। হ'ব দে। সেইটো চা এতিয়া মালটো আহি আছে, চা সেইটো মালটো হয়, সেইটো আহি আছে। এইফালে আহিব দে। পাগল মানুহ হয় যে। মূৰ্খহঁত ইমান ওচৰত বহিছ, কৰোনা গাত নালাগিব নেকি? হা 1 মিনিট দূৰত বহ। 1 মিনিট দূৰত বহ। ফাল্টু কথা বেছি স্মাৰ্ট দেখাই বে। কি ৰে এইটো কি বকি গৈছে চা আমাক? বেছি স্মাৰ্ট দেখাই, নিজক নিজৰ বহুত ডাঙৰ বুলি ভাবি লয়। চা না কি কৈ গৈছে চা না। বাদ দে এইটোৰ কথা, পাগল হৈ গ'ল বে। এইটো কৰোনা আছে, যি আছে আমাৰ আছে, হিৰটো কৰোনা নাই। হা ফাল্টু মানুহ হয়। শিক চাই ল'ম ৰ, কেতিয়াবা শিক চাই ল'ম। কৰোনা চলি আছে গম পাইছ নে? তই যে ইয়াত বহিছ, তাত যা। চাদা দিম পিছত দিম, তাক জানা। আৰে সোশ্যাল ডিস্টেন্সটো মেইনটেইন কৰ, তাত জানা। চাদা দিম, কি ফাল্টু মানুহ, কৰোনা চলি আছে নাজানে কিটা। কৰোনা চলি আছে গম পাইছ না নাই? সোশ্যাল ডিস্টেন্স মেইনটেইন কৰ, তাত ৰ। অলপ চাদা দে না ভাই। দিম তাত ৰ না তই। তোৰ কি হ'ল আকৌ? তই বহি থাক চুপচাপকে, দিম চাদা মই দিম নহয়। আনিছ আফজল চাদা হলা হা, চাদা লৈ যা দে ভাই চাদা নিচা। তহঁতে যা ইয়াত আহিব মানে আকৌ যা আহি গৈছে, তহঁতে সোশ্যাল ডিস্টেন্স মেইনটেইন কৰা নাই কিলে? যা মই চাদা দিম, যা তুমি যা, মই চাদা দিয়া দিম, যা। ভাই তেনেহ'লে চাদাটো আহি দি জানা। কথাটো একেই তেনেহ'লে, তহঁতি যোৱা মই আহা একেই কথা। ৰ এতিয়া মই গম পাইছো কি কৰিব লাগিব। মই লৈ আহি আছো ৰ, তহঁতি থাক।
চাদা লৈ যা বাইটো কি মাৰিবি নে কি ল মুখত লগা এইটো ব তই ব দে হ'ল লগা এইটো লগা মুখত লগা এতিয়া শান্তি লাগিছে ইমান কৰোণাৰ টাইমত তহঁতক ছ'চিয়েল ডিষ্টেঞ্চ মানি তহঁতক চাদা খুৱাব লাগে যে তহঁতৰ জ্বালা আৰু কি কৰিম কিমান কষ্ট কৰি তহঁতক চাদা খোৱালো গম পাইছো কিমান কষ্ট মনত থাকিব জীৱন বাৰটো চাদা খুৱালি যাম যাওঁ দে কৰোণা চৰি যাওঁ দে বাই ভাই ক ই যে চাদা খুৱাইছে আমাক ইটো নিজৰ হাতৰ লগত খুৱাইছে চাদা আমাক এইটোতো ঠিকেই ইটো আমাক মক্কেল বনাই গ'ল আমাক আকৌ দুজনক মাৰিলে আকৌ ছ'চিয়েল ডিষ্টেঞ্চ বুলি আকৌ চাদাটো নিজে খুৱাইছে বনাই আমাক মক্কেল বনাইছে যে ই বল যাওঁ আমি বল কি কৰিম আৰু তাক আরেকদিন পালে ধৰিম কৰোণা চলি আছে ছ'চিয়েল ডিষ্টেঞ্চ ৰ আজি মিলা নাই ন আৰু এদিন মিলিম আৰু এদিন মিলিম মই থাকোঁতে তহঁতক কিয় কি কৰিবি চা ৰ তই দিয়া নাই ন আজি আৰু একদিন আহিম হ্যাঁ গাইজ যদি ভিডিওটা ভালো লাগিছে লাইক শেয়ার কমেন্ট করে দিব আর চ্যানেলটা যদি সাবস্ক্রাইব করেন তো গাইজ প্লিজ সাবস্ক্রাইব করে দিব আর যদি নতুনকে আছে তো সাবস্ক্রাইব করে রাখিব চ্যানেলটো আমি নতুন নতুন ভিডিও লৈ আহি আছো সদায় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব আমি নতুনকৈ বনাই আছো আৰু গাইজ আমি ভিডিঅ'টো জাষ্ট বনাইছোঁ ফানৰ কাৰণে কোনেও চিৰিয়াছলি নল'ব আৰু চবে মাস্ক ইউজ কৰক সাৱধানে থাকক ঘৰত থাকক সুৰক্ষিত থাকক